নমস্কাৰ স্বাগতম জনাইছো সৰু এটি মিনি ব্লগ লৈ আকৌ এটি মিনি ব্লগ লক্ষী পূজা এয়া ফলপুলি কাটি অনা হৈছে এই ফলত দেখাইছো এয়া লৈ আহি আছে কৰ্মস্থলীৰ পৰা আহি ঘৰ পালোহি ঘৰত চাকি বন্তিও জ্বলিলে সন্ধিয়া দেউতাও নামঘৰৰ পৰা আহি পালেহি বন্তি ভাগ জ্বলাই ৰাতিনো কিনো খাম বুট দালিৰ সৈতে ৰুটি তাকেই অলপ দেখাম মিনি ব্লগটিত এয়া ৰুটি বেলিছে নতুন বেলনা এনেকুৱা বেলনাত হয়তো চবেই বেলিছে নে নাই বেলা গম নাপাওঁ কিন্তু প্ৰথম দেখাইছোঁ আৰু মই ইয়াত ভাল লাগে ইয়াত এয়া কুকাৰ বহাই দিয়া হ'ল বুট দালি সিজিবৰ কাৰণে নাক জঙা মানুহ আহি গ'ল শক্তিমানত যে আছিলে ক্লিভিছ সেইজনে এইজন তেওঁৰ নাকটোকে লগোৱা হৈছিলে বুট দালি সেইখিনি হৈ গৈছে সিজি এয়া দেখাইছোঁ আদা ৰচুন পেষ্ট আলু গুটি জলকীয়া আৰু পিঁয়াজ এয়া মছলা গুড়া পিঁয়াজখিনি দিলে কেৰাহীত এয়া আদা ৰচুনৰ পেষ্টখিনি দি দিয়া হৈছে তাৰপিছতে দিব হালধি লৰাই দিয়া হ'ল এয়া ৰঙালাও কাটি থোৱা আছিলে দেখা পাইছোঁ ইমান ধুনীয়াকৈ নিমখো দিছে নিমখ দিয়াৰ পিছতে সিজাই থোৱা বুট দালিখিনি দি দিয়া হ'ল গৰম পানী কৰি থোৱা আছে এতিয়া পানী দিব লাগিব পানীও দিয়া হৈছে অলপ সময়ৰ পিছত আমি তাত ঢাকন দিব লাগিব ঢাকি দিয়া হৈ গ'ল ঢাকি দিয়াৰ পিছতে সকলে ৰুটি বনাই আছে গেছত সোমাই আছে জিমাইনাৰ লগত খেলিলোঁ জিমাইনাৰ হাৰ পালে ন জিমাইনা ৰুটি ৰেডি বুট দালি ৰেডি খালোঁ আজিলৈ মিনি ব্লগটি ইমানেই ধন্যবাদ।